আপোনালোকে সঁচাকে ভাবে নেকি বাৰু আপোনালোকৰ লাকটো বহুত বেয়া বুলি? আজি মই এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে বনাইছো যোনসকলে ভাবে যে আমাৰ লাকটো বহুত বেয়া। তো মই আজি আপোনালোকক এটা বস্তুৱে সুধিব বিচাৰো, সঁচাকে আপোনালোকে তেনেকে ভাবে নেকি যে আপোনাৰ লাকটো বহুত বেয়া? কেতিয়াও এনেকুৱা এটা দিন দেখি নাই পোৱা নেকি যিটো বা কেতিয়াও এনেকুৱা এটা কাম দেখি নাই পোৱা নেকি, বা কেতিয়াও আপোনাৰ লগত এনেকুৱা এটা দিন দেখি নাই পোৱা নেকি যিটো দিনত আপুনি ফিল কৰিব পাৰে যে হয় আপোনাৰ লাকটো বহুত ভাল? কেতিয়াও এনেকুৱা এটা হয় নাই আপুনি আপোনালোকৰ? অকল আপোনালোকৰ মাজত কি অকল বেয়াই হৈ আছে নে? কেতিয়াও ভাল নাই হোৱা নেকি? যিদিনাখন ভাল হয় সেইদিনাখন আপুনি ফিল কৰি নাই পোৱা নেকি যে হয় আপুনি এজন লাকি মানুহ বুলি? কাৰণ আমি যেতিয়া আমাৰ মাজত কিবা এটা বেয়া হয় তেতিয়াই আমি কৈ দিওঁ যে আমি আনলাকি, কিন্তু যিদিনাখন আমাৰ কিবা এটা ভাল হয় সেইদিনাখন আমি কেতিয়াও নকওঁ যে আমি বহুত লাকি। প্ৰথম লাকিটো আপুনি বুজি পাইছে নেকি যে আপুনি মানুহ হৈ জন্ম হৈছে, সেইটোৱে বহুত ডাঙৰ লাকি হয়। কাৰণ যিদিনাখন আপুনি জন্ম হ'ল, যিটো টাইমত আপুনি জন্ম হ'ল, যিটো ডেটত আপুনি জন্ম হ'ল, সেইদিনাখন বেলেগ বস্তু কিবা জন্ম হৈছে, কিন্তু হয়তো মানুহ নহয়। আৰু কিছুমান হয়তো মানুহ হৈ জন্ম হৈছে কিন্তু উশাহ লৈ আহিব পৰা নাই, যেনেকে আপুনি উশাহ লৈ বাহিৰলৈ আহিব পাৰিলে। বুজিব পাৰিছে? লাকি বুলি নাভাবে এইবিলাকত। কেতিয়াবা এনেকুৱা হয় নে বাৰু কিছুমান জেগাত যে দেৰি হৈ গলে গাড়ী নাপায়, মানে সোনকালে যদি উভতি আহিব পাৰে তেতিয়া ঠিক আছে, যদি বাই চান্স দেৰি হৈ যায় যে সেই জেগাটোত আৰু গাড়ী বিচাৰি নাপায়। আৰু আপুনি এদিন সেইটো জেগাত যাব লগা হ'ল আৰু কিবা এটা কাৰণে আপোনাৰ দেৰি হৈ গ'ল, কিন্তু আপুনি ঘূৰি আহিবলৈ আকৌ সেইদিনাখন সেইটো টাইমত গাড়ী এখনো পায়। সেই গাড়ীখন দেখি আপুনি নিজকে নিজে লাকি বুলি ফিল নকৰে নেকি? ফিল নকৰে নেকি? তো মানুহৰ লগত বেয়া কেতিয়া হয় যেতিয়া আমি আগত কিবা এটা বেয়া কৰি পাই থৈছো। বহুতে যে কয় আমি বেয়া কৰি নাই পোৱা তাৰপিছতো কেলে ইমান বেয়া হ'ল, এইটো মিছা কথা। কিবা নহয় কিবা এটা আমাৰ মাজৰ পৰা বেয়া হয়েই, হয়তো আমি গম নাপাওঁ। আমাৰ জীৱনে আমাক কেতিয়াও কিবা এটা বস্তু নিদিয়ে, আমি ঘূৰাইহে পাওঁ, আমি ৰিটাৰ্ণহে পাওঁ যি আমি আগত কিবা দি থৈছো। সেইটো সদায় মনত ৰাখিব। যদি ভাল কৰি গৈছে দেন আপোনাৰ লগত কেতিয়াও বেয়া নহয়, যদি বেয়া হৈছে দেন আগত কিবা নহয় কিবা এটা বেয়া কৰি থৈছে। মানুহ সকলোৱে লাকি হয়, কোনো আনলাকি নহয়। কি কথাত আনলাকি বুলি ভাবি থাকে? আপুনি দুখীয়া কাৰণে আপুনি আনলাকি বুলি ভাবিছে। এতিয়া মেইন বস্তুটো আপুনি দুখীয়া কিয় সেইটো জানিব লাগিব ন, যে আপুনি এনেকুৱা কিবা এটা কাম নাই কৰা যিটো কামেৰে আপুনি ধনী হ'ব পাৰে। কিছুমান এনেকুৱা কাম কৰি আছে যি কামে আপোনাক কেতিয়াও ধনী হ'বলৈ নিদিয়ে। এতিয়া আপুনি আনলাকি বুলি ক'লে নহ'ব ন। আপোনাৰ ওচৰত টকা পইচা সৰহকে নাই, সেইটোকে আপুনি আনলাকি বুলি ক'লে হ'ব নেকি? আপুনি এনেকুৱা এটা কামেই কৰা নাই যি কামেৰে আপোনাৰ টকা পইচা সৰহকে আহে। আপোনাৰ গাৰ্লফ্ৰেণ্ড নাই সেইকাৰণে আপুনি ভাবিছে আনলাকি। এতিয়া কেলে আপোনাৰ ওচৰত গাৰ্লফ্ৰেণ্ড নাই? হয়তো আপোনাৰ নেচাৰটো বেয়া, সেইকাৰণে হয়তো আপোনাক কোনো পচন্দ নকৰে। হয়তো আপোনাৰ বিহেভিয়াৰ বেয়া, সেইকাৰণে হয়তো কোনো আপোনাক পচন্দ নকৰে। হয়তো আপোনাৰ চেহেৰা বেয়া, সেইকাৰণে হয়তো কোনোবাই পচন্দ নকৰে। এতিয়া মই চেহেৰা বেয়া মানে নেগলেক্ট কৰা হিচাপত নাই কৰা। হয় কিছুমান ক্ষেত্ৰত আমি চব পাৰফেক্ট নহওঁ, হ'ব পাৰে, ঠিক আছে। ময়ো ভাল নহয় দেখিবলৈ, কিন্তু সেইটোকে মই আনলাকি বুলি ভাবিলে নহ'ব। সেইটোকে মই আনলাকি বুলি ভাবি ল'লে হ'ব জানো? নহ'ব ন। আমি চেহেৰা বেয়া পিছতো আমি এনেকুৱা এটা কাম কৰিব পাৰো ন যি কামটো দেখি মানুহে পচন্দ কৰে, যে মানুহে সেই কামটোক পচন্দ কৰি মোকো পচন্দ কৰে, যাতে এইটোতো কৰিব পাৰো। এই দুনিয়াত তেনেকুৱা একো প্ৰব্লেম নাই যি প্ৰব্লেমৰ সমাধান নাই। সকলো প্ৰব্লেমৰে সমাধান আছে। বুজিব পাৰিছে? এতিয়া আপোনাৰ নেচাৰ বেয়া কাৰণে আপোনাৰ ওচৰত ছোৱালী নপতে, এতিয়া নেচাৰটো ঠিক কৰক না। যদি আমাৰ মাজত কিবা এটা বেয়া হয় তাৰ কিবা এটা কাৰণ থাকে অপজিট, সেই কাৰণটো বিচাৰিব লাগিব। আপোনাৰ ওচৰত যদি টকা পইচা নাই তেন্তে তাক আনলাকি বুলি ক'লে নহ'ব। কেলে টকা পইচা নাই সেইটো বুজক আগত। বুজিব পাৰিছে? সকলো মানুহে জন্ম হৈ আহিছে কিবা এটা লাক থৈ, কিবা এটা লাক লৈ সকলো মানুহ জন্ম হৈ আহিছে। কোনো মানুহ আনলাকি হৈ জন্ম হৈ নাই আহা, আৰু কোনো বেছি পাৰফেক্ট হৈও নাই আহা। আমি সদায় নিজে বনাব লাগে। বুজিব পাৰিছে? সেইকাৰণে নিজকে কেতিয়াও আনলাকি বুলি নাভাবিব। বহুত লাকি আপুনি। মুঠতে নিজকে আপুনি চিনি নাই পোৱা, নিজকে চিনি পাব শিকক আৰু আগবাঢ়ক। ধন্যবাদ।